নমস্কাৰ বন্ধুবৰ, আজি আপোনালোকক এজোপা বিশেষ ধৰণৰ ফলৰ গছ দেখুৱাম, যিজোপা দুষ্প্ৰাপ্য এবিধ অসমৰ থলুৱা ফল। আহকচোন মোৰ সৈতে অলপ সেই গছজোপা চাওঁ। এইয়া দেখিছেনে? এইয়া কি সুন্দৰকৈ লাগি আছে দেখিছে ফল। ৰ'ব দেই, অলপমান ফ্ৰণ্ট কৰি দিওঁ মোৰ কেমেৰাটো। ৰ'বচোন, এইয়া দেখিছেনে? কিমান সুন্দৰকৈ লাগি আছে চাওক। এইয়া চিনিব পাৰিছেনে? চিনিব পাৰিছে নিশ্চয় আপোনালোকে। এটা কাম কৰিব, চিনিব পাৰিলে ইয়াৰ নামটো মোক কমেণ্টত জনাবচোন, নেপাহৰিব কিন্তু। দেখিলে কিমান সুন্দৰকৈ সৌৱা পকি আছে। এইয়া চাওক, পকি আছে। আপেল সদৃশ। দেখিলে, লাইক এ এপেল। ইয়াৰ পাতটো আমাৰ মায়ে দালি বনালে মানে ইয়াৰ পাত 2-3 খিলা দালিৰ লগত দিয়ে, মিহিকৈ কুটি দিয়ে। খুব ভাল লাগে খাই, গৰমত ভাল লাগে বিশেষকৈ। যিটো মানে টেঙা দালি বুলি কয়, সেয়া এই পাত ব্যৱহাৰ কৰে সেয়া দালিত। পকাবিলাক এনেকৈ ছিঙিব পৰা হৈ গ'ল। ইয়াৰ এটা বিশেষত্ব কি আছে আপোনালোকে জানেনে? ই ভোট জলকীয়াৰ লগত সুন্দৰ আচাৰ হয়, খুব সুন্দৰ আচাৰ, যি সুস্বাদ আপুনি হয়তো পৃথিৱীৰ অন্য ঠাইত নাপাব। ভোট জলকীয়াৰ যি মানে আচাৰ, সেয়া আপুনি পৃথিৱীৰ অন্য ঠাইত নাপাব। খুব সুন্দৰ আচাৰ। ইয়াত কি ভিটামিন মিনাৰেল আছে মই সেই কথা নেজানো, তথাপি ইয়াৰ সুস্বাদ আপুনি পৃথিৱীৰ অন্য ঠাইত নেপাব। গছজোপা ফলৰ পৰা সাধাৰণতে বংশ বিস্তাৰ নহয়। ইয়াৰ ফলৰ ভিতৰত গুটিটো পাবলৈ নাই। সেয়ে ওচৰৰ মানুহবিলাকে ইয়াৰ শিপাৰ পৰা ওলোৱা পোখা পুলিয়ে ৰোপণ কৰিছেগৈ। সেইদৰে বাছে। ইয়াত ঢেৰ আছে, আপোনালোকক মই দেখুৱাম এতিয়া। এইদৰে খান্দি নিয়ে এইবিলাক পুলি, এইবোৰ শিপাৰ পৰা গৈছে। এইবিলাক দেখিলে, এইবোৰ ৰোপণ কৰিলেগৈ বাচিবই। এতিয়া বাৰিষা বতৰত মৰাৰ সম্ভাৱনা নাই, প্ৰায় কম। এইদৰে বাচিবই, এতিয়া ৰুলে হৈ যাব। থেংক ইউ। আজি এয়া আছিল মোৰ ভিডিঅ'। আপোনালোকে কমেণ্ট কৰিবলৈ নেপাহৰিব কিন্তু। গছজোপা অতি দুৰ্লভ।